Guys, good morning and welcome back to my channel. So guys, ৰাতিপুৱা উঠোতে বহুত দেৰি হ'ল। চাহ খাব ওলাইছোঁ, এতিয়া কাম এটাত যাব ওলাইছোঁ। কামটোত যাই কিনে দেখাইছোঁ কি কাম কৰিব যাই আছোঁ। তো গাইজ আহি পালোঁ আমি কাম কৰা জেগা। এইটো এটাই ঘৰ। ইয়াতে ফল চিলিঙত এই পইণ্টগিলা ওলাই থৈ গৈছিলোঁ আজি কেইদিনমান আগত। এইকেইটা কৰা হৈছিল। তাৰপিছত যোৱাকালি আহি এইটো ৰুমত কৰিলোঁ। জাষ্ট কেচিংকেইটা টানা হ'ল। এই ডিলাৰ আছে মোৰ লগত। এইটো ৰুমতো তেনেকৈ কেচিং মাৰা হ'ল। আজি থাকিল বাকী এইটো ৰুম আৰু বাৰান্দাখন। বাছ এইখিনিতে হোৱাৰ পিছত মানে আকৌ তাৰ পৰা কিবা কিবি চাই থাকক ভিডিঅ'টো। যদি ভাল লাগে শ্বেয়াৰ কৰি দিব আৰু দেৰিকৈ মানে ভিডিঅ' আপলোড কৰি আছোঁ। তাৰ কাৰণে কৰোঁ মানে কি কণ্টেণ্ট তেনেকুৱা একো পালোঁ মানে কি টাইম মিলাব নোৱাৰোঁ, সেইকাৰণে কৰিব নোৱাৰা হৈ আছোঁ। এই ছাগলী হাঁহিব দিচ্ছি, সেইকাৰণে কৰিব ইচ্ছা নাযায়। সেইটো ছাগলীৰ পৰা হাঁহি থাকোঁ ওচৰত আহি ক'ত এনেকৈ মোবাইলটো হাতত লৈ ওলাবি চাই থাকক। গাইজ আমাৰ কাম চলি আছে। এই ডিলাৰ ওপৰত উঠি আছে, হাতটো মাৰি আছে পুৰা। ওপৰত বিট মাৰিব আছে। এইটো ওপৰত এনেকৈ আছে বৰ্তমান কাম চলি আছে, মাৰি আছোঁ। চাওক মেনকলে আগবাঢ়িব পাৰোঁ আজি লাগা তো আহি আছে দে কামৰ মাজে মাজে তহঁতৰ মাজত চাই থাকি। আমাৰ তো গাইজ প্ৰায় 70% মান কাম খতম হ'ল। খতম হৈ বাছ এই লাইটটোৰ কাৰণে এডাল বিট অলপমান টানিব আছে, হিন্দি টানিলে কেচিং মাৰা কাম প্ৰায় খতমেই হ'ব। তাৰপিছত ইয়াতে MCB বক্স এটা লগাব আছে, বাছ এইখিনি আৰু। তাৰপিছত কেচিং মাৰা কাম খতম হৈ থাকিল কি তাৰ টানিব। বাকী আজি কিবা চাই লওঁ, চাই লৈ কিনে তাৰখিনি টানি দি আছোঁ। ঠিক আছে, খাওয়া অকণমান আৰম্ভ কৰিলোঁ। কামৰ পৰা আহিলোঁ, আহি গা পা ধুই মানে গা অৱস্থা একেবাৰে কেম্বা হৈ গৈছিল আৰু সেইকাৰণে আহাৰ টাইম শ্বুট কৰিব নাপালোঁ। তো আহিলোঁ, গা পা ধুলোঁ, ধুই কাপোৰ কানি পিন্ধি ল'লোঁ। এতিয়া অকণমান বাহিৰ ফালে যাওঁ, যদি পাৰোঁ বাহিৰ ফালে অকণমান দেখাম। তাৰপিছত আকৌ আজিতো লাইলাতুল বৰাত হ'লে, তো ছয়বাৰতৰ নামাজ পঢ়িবৰ কাৰণে ৰাতি যাম। যদি পাৰোঁ তেতিয়াহ'লে নিশ্চয় দেখাম। তো সেইকাৰণে ৰাতি আকলা নামাজ পঢ়িব যাই আছোঁ। বাকী লগৰ গোটেইকেইটাই গ'ল, আকলাই মোক এৰি থৈ গৈছে। যাই আছোঁ মই তুলি যাই চাওঁ কি হয়। প্ৰাংগণ আহি গ'লোঁ। তো গাইজ ফাইনেল কাম ফালে আহি পালোঁ। কাম বেছি নাই আৰু অলপমান আছে। এই বৰ্ডকেইখন আছে লগাব, ইফালে বৰ্ড লাগি আছে আৰু ইফালে বাছ কানেকশ্যনটো বাকী আছে। চাওক, যেতিয়া কাৰোবাৰ এনেকৈ কাম থাকে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে। ডেছক্ৰিপশ্যনত মানে নাম্বাৰ দিয়া থাকিব। যেতিয়া কাম ওলাই তেতিয়াহ'লে কণ্টেক্ট কৰি দিব।
গাইজ ফাইনেলি আমাৰ কাম ক্লিয়াৰ হ'ল গোটেই বুট চুট লগাই দিলোঁ লাইটটো কানেকশ্যন দি চালোঁ গোটেই অ'কে আছে যেতিয়া ফেন লাইট লগাব আছে ফেন লাইট যেতিয়া আনে আৰু যেতিয়া কানেকশ্যন কৰি দিলে কাম সমাপ্ত হ'ব তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ